কলা নদী মাটি ক'ত আছে? কলা নদী মাটি আপুনি খোৱা নাই? 2 গিলাস। Oh my god! আর নংফংসু কোন ফেলে? নংফংসু অকমান আগত আগত আপোনাৰ লৰাৰ বিয়াত আহিছিল যে হয় এই ডাঙৰ টেবুল ফেন এখন দিছিল যে চিনি পোৱা নাই নি? Hey, what's up guys? কি খবৰ আপোনালোকৰ? Welcome back to my channel Dibakos Vlog. So guys, আজি আছে Independence Day. So happy Independence Day দুজনৰ পৰা আৰু এনেকা কত ৰাইডৰ প্লেন নাই কিন্তু ভাবিছিলো কিবা ৰাইড হ'ব বুলি বাট নহলে হেতু কেনে আৰু উপায় নাই দুজনে ওলাইছো আৰু ক'ত যাম হেতু প্লেনিং নাই হেতু কেনে ভাবিছো যে অলপ আগতে দেখাইছো সইল কিনে এবাৰ অলপ মানে বেলেগ ষ্টাইলত দেখাম সইলটো সইল আমাৰ এনেকা ফটো শ্বুট কৰিবলৈ যাম আৰু আমাৰ ওচৰত টাইম কম আছে 12:12 হৈ গ'ল টাইম সো ভিডিওতে হেকলকে চাই দিব ধামাকা হ'ব গৈছে আৰু নেচাৰ চক না পুৰা আৰু ভিডিওতে হেকলকে চাই থাকক কাম অন লেটস গো আৰু লৰা কি চাল চক না ছাটৰ ওপৰত হাফ পেন্ট আৰু তলত জোতা कौन है ये लोग कहां से आते हैं নেকা হ'ব লাগে না ক্লাসি হে ব্রো সগাই আগফালে আছে কয়লামাৰী টি ফ্যাক্টৰি ফেলে চাব পাৰে সগাই এটো আছে ফ্যাক্টৰি আৰু এটো আছে গেট গাইস এটো আছে এটা এটিএম আৰু ক'ব গ'লে ইয়াতে মানে আমাৰ দেউতা কাম কৰে এইখিনতে আমাৰ দেউতা কাম কৰে এইখিনতে মানে গাড়ী চাৰি ইয়াতে থয় আৰু ইয়াতে মানে মেকানিক হয় না আমাৰ দেউতা তিনিআলি পাইছো আৰু একে ফেলে যাবলৈ ভাঙা ৰাস্তা ফেলে কাকৈ যোৱা ফেলে আমাৰ আজি মানে ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে মানে ফুটবল খেলাব আৰু তাতে লাকি ভাই আছে মানে নক'ব আৰু কাৰ আছে আজি हाँ हायर माते घारमतिबा থাকে ইয়াত কিন্তু একাডেমিত থাকে তুলিৰ একাডেমি তাত কেনেকা মানে ঢাকা মেলা কেনেকা ক'ব না কাৰণ মানে মোক যাব মনো গৈছে যোৱাও নাই মানে এটা জেগা কি দেখাম বুলি বাট ওলাইছোঁ আৰু মানে এনেই আৰু মোৰ আগৰ ছাবস্ক্ৰাইবাৰ তেতিয়াহ'লে গম পাব পাৰে এনেকা এটা ইণ্ডিপেণ্ডেন্স ডে বা ৰিপাব্লিক ডে কিবা এনেকৈ খেলাই আৰু কিবা চাব পাৰে খেলাই আছে চাব পাৰে কেনেকা ভিৰ পুৰা মানে ক্ৰাউডটো আছে মানে চাব পাৰে এই যোনটো এটা এইটো এৰিয়া আছে এই এৰিয়াটোত মানে টোটেলি গছ আছিলে একদম টোটেলি গছ আছিলে সেইখিনি হাৱা বতাহ চাওক কি গোটেই মানে খালী কৰিলে গছটো মানে দোকানটো যোনটো আছে সেইখিনি গোটেই মানে গছ আছিলে আৰু মানে গোটেই চাহ পৰি আছে আৰু চাওক সেয়াই নেচাৰক আমি যদি ধ্বংস কৰোঁ নেচাৰ আমাৰ খেলিয়ে দিব চাব পৰা আগফালে নেচাৰ কি ধুনীয়া লাগিছে এইফালে পাহাৰটো বিশ্বাস কৈছোঁ যদি মোৰ লগত যদি পালচাৰ মানে এক্সপালচাৰ থাকিলেহেঁতেন তো আপোনালোকে এনেকৈ পাহাৰত গ'লেহেঁতেন আজি তুমি এনেকৈ যদি নাপালেহেঁতেন অলপ ডাউন লাগিছে আৰু আপোনালোকে প্লিজ ছাপৰ্ট কৰক যদি 2K কৰি দিয়ক 2K হ'ব গৈছে আৰু সেই ছাপৰ্ট কৰিব তেতিয়াহে আৰু মানে ভাল হ'ব আৰু আপোনাৰ আগত ধমাকা ভিডিঅ' আনিব ট্ৰাই কৰিম আৰু মানে আই লাভ ৰাইডিং ব্লগ কৰিব খুব মন প্লিজ শ্বেয়াৰ কৰিব আৰু 2K জলদি কৰি দিব ফাইনেলি পাই গৈছোঁ পকা ৰাস্তা আৰু এইফালে চাওক কি ধুনীয়া মানে আজি ৱেডাৰটো ভাল গৈছে বেছি গৰমো নাই ঠাণ্ডাও নাই মেন এইটো হৈছে কাকৈ যোৱা ৰাস্তা আৰু এইফালে আছে বগীনদী ছয় যোৱা ৰাস্তা বগা ৰাস্তা পাইছোঁ ইমান দেৰি মূৰত মানে গোটেই ভাঙা ৰাস্তা আহিছিলে আৰু চাব পাৰে চাহ বাগান ভিউ চাওক না আপুনি ভিউ চাওক না আগফালে কি ধুনীয়া
तुझे सलाम वंदे मातरम वंदे मातरम নংফংসু কোনফালে যায় নংফংসু না না মাটি মাটি কোনফালে যায় মাটি এফালে মাটি মানে বুঝি পালে মাটি মানে বুঝি পালে নংফংসু মানে বুঝি নাপালে এইটো মই নাজানো কি বস্তু হয় মাটি মানে বুঝি পালে তো আৰু আগত শুধু ক'ত কি আছে চলো চলো দাদা এবারে নংফংসু কোনফালে যায় নংফংসু কোনফালে যায় না জানে क्या गुंडा बनेगा रे तू दादा ए नंगफंगसु कोन फेले जाय नंगफंगसु मार साले का खोपड़ी तोड़ माटी माटी कोन फेले जाय सॉइल सॉइल चलो कना दादा माटी कोन फेले भाई माटी माटी सॉइल सॉइल কিবা কিবি বগী নদী কোলা নদী কম আৰু কিবা কিবি কম অ ভাইটি এফালে মাটি কোনফালে পৰা যায় মাটি 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 জেগা নাম আছে যে পিকনিক চিকনিক খায় এফালে মাটি আছে নে এফালে মাটি সইল 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 এফালে বা ঠিক আছে ৰিয়েকশ্যন ইমানটো নহ'লে সৰু সৰু আছিলে আৰু সুধো অ খুৰা মাটি কোনফালে যায় মাটি 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 अरे कहना क्या चाहते हो মাটি কোনফালে যায় আৰু নংফংসু কোনফালে যায় আগতে আছে বুলি ক'লে পিছফালে জেগাৰ নাম পিকনিক খাই যে না 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 মাটি বুলি কয় মাটি সইল সইল মাটি বুলি কয় যে अच्छा हमको सिखा रिया है এফালে আছে নি ঠিক আছে আমি আগৰ পৰা অলপ ঘূৰি আহোঁ মানে এই মানুহ কৈছে এফালে আছে বুলি ঠিক খাই আছিলে নিছা আপুনি খোৱা নাই 2 গ্লাস আৰু খাব লাগে আজি লাগা নাই নেকি স্বাধীনতা দিৱস ঠিক আছে দেই খুৰা পুৰা মানে কনফিউজ হৈ গৈছিলে মানে কি কৈছে বুলি নংফংসু কৈছে আকৌ সইল কৈছে মানে ৰখি দিছে মানে কি জেগা নাম দিলে মানে ইয়াতে থাকি বুলি ভাৰি ক'ত মানে কি জেগা মানে কনফিউজ হৈ গৈছে মানে ভাল লাগিলে কি তাত কম দাদা এফালে মাটি কোনফালে যায় মাটি মাটি কি মাটি रुको जरा सबर करो জেগাৰ নাম মাটি কোনফালে যায় আমাকতো এফালে পিছফালে মানুহ ক'লে যে এফালে আহিবলৈ মাটি নাম আমাৰ এফালে নাই মাটি নাম আগত নাই নি সইল বুলি কয় যে সইল সইল নাই নেকি সইল জেগা মাটি সইল মাটি সইল মাটি আপোনালোকে হেৰি কৰক ৰ'ব সইল মাটিটো এৰালাক কৈছে এটা গুচি যাব আৰু নংফংসু কোনফালে নংফংসু অকমান আগত আগত ঠিক আছে মানে সইলটো ইংলিছত হৈ যায় আমি মাটি বুলি কৈছো क्या गुंडा बनेगा रे तू नंगफंगसु 1 किलोमीटर
So guys, masih cerita masih Rongpong tuh kayaknya 1 kilometer aku Rongpong tuh jaganya aku 1 kilometer dari hotel Rongpong tuh pada dari Bogor baru. So guys, এফালে আহি পাইছো সিয়াজুলি সেন্টার কব গলে আৰু এফালে লেফট টাৰ্ণ মাৰিবলৈ এইটো কব গলে পুৰা সিয়াজুলি সেন্টার হয় আৰু আগত যাব লাগিব পাৰে কিমান ভাঙা ৰাস্তা আৰু আগতে দুজন গৈ আছে তাকো দিম যে চিনি পাইছে নে আপোনাৰ বিয়াত আহিছিল গো अभी मजा आएगा ना भिड़ो यार तो प्रेम ओ দাদা চিনি পাইছে নে আপোনাৰ বিয়াত আহিছিল যে টাউনবা চিনি পোৱা নাই চলো আগত দেখি না ও বন্দি এফালে কোলা নদী মাটি ক'ত আছে কোলা নদী মাটি আৰু কি আছিল জেগাৰ নাম কাংমাংছু ক'ত আছে ইয়াতে আছে বুলি কৈছে পিছফালে মানুহ এটা দীঘা নদী নাই কোৱা কোলা নদী কিবা মাটি হা চিনি পোৱা নাই নি বগী নদী চইল বগী নদী চইল হা চিনি নোপোৱা ধেমালি ভিডিঅ' এটা বনাইছিলে বেয়া নাপাবা চিনিয়ে মনে মানে কি কৰিছে মানে ধৰি পোৱা নাই মানে এতিয়াও মানে অলপ ইউনিক বেলেগ বেলেগ কওঁ দিম মানে আপোনাক বিয়াত আহিছিলোঁ বা কিবা কওঁ দিম চাওঁ মানুহ ৰেছপন্স কি চাব আৰু ৰেছপন্স ত' গাইছ চলিছে অ' বৰ্তা চিনি পাইছেনে চিনি পাইছেনে হে আপোনাৰ ল'ৰাৰ বিয়াত আহিছিলোঁ যে মই আপোনাৰ ল'ৰাৰ বিয়াত আহিছিলোঁ যে অঁ চিনি পোৱা নাই এই ডাঙৰ টেবুল ফেন এখন দিছিলোঁ যে চিনি পোৱা নাই নি পাহৰি গ'ল আজি পতাকা উত্তোলন কৰিলে নাই পতাকা ঘৰত কৰা নাই কৰিব লাগে ক'ত ক'ত গৈছিলে ঠিক আছে দেই কৈ দিব ৰিয়েকশ্যন ইমান ভাল নহ'লে মানে যিহেতু অলপ মানে বকষ্ট মানুহ আছিলে ইমান ভাল নহ'লে আগত চাওঁ কি হয় অলপ মানে হৈছে কি হৈছে ক'ব নোৱাৰো আৰু জমনি হৈছে কিন্তু চাওঁ আৰু কি হয় Oh my god, wow! হাই দাদি দিয়ক বোলে মহিলা টিম আহিছে চাওঁ ৰিয়েকশ্যন কি अभी मजा आएगा ना भिड़ो चलो सो गाइस की হয় ক'ব না হ্যাপি ইন্ডিপেন্ডেন্স ডে এফালে কলা নদী পানী ক'ত আছে কলা নদী মাটি ক'ত আছে কলা নদী মাটি মানে এফালে পৰা আহি আছিলোঁ সেই দাদাখিনি কৈছিলে মানে আমাক এফালে আছে বুলি ক'লে আচ্ছা নাই কলা নদী বালি কবা আহিছে समझ रहे हो आप अच्छा স্কুলৰ পৰা কমেডি ভিডিঅ' এটা বনাইছিলোঁ আমি বগী নদী চইল গৈছোঁ হাই দি দিয়া ৰিয়েকশ্যন হৈছে আৰু এইফালে পুৰা নেচাৰৰ মাজত অলপ মানে হৈছে আৰু তেনেকৈ ছোৱালী যাক পালে মানে ভাল জোকোৱা নাই আমি এইটো কোনো জোকোৱা নাই জাষ্ট সুধিছোঁ আৰু এটা প্ৰেংক কৰিছোঁ আৰু ত' আপোনালোকে যোনে যোনে চাইছে চব প্লিজ বেয়া নাপাব নৰ্মেল এটা মানে এণ্টাৰটেইন কৰিছোঁ আপোনালোকৰ সিহঁতৰ লগত গৈ সিহঁতেও আহি আছিলে সিহঁতেও মানে হাঁহিছে স্মাইল বিচাৰিছোঁ ঘৰৰ মুখত আজিৰ দিনটো সেইটো কাৰণে আমি সেনেকৈ এটা কৰিছোঁ বেয়া চাই নাপাব আৰু গাইজ ক'ব গ'লে বগী নদী চইল পামহি আৰু অলপ আছে It's the sound of soul in me,
গাইজ এতিয়া বগীনদী চইল পামহি আৰু পানী আছে যাব লাগিব চ' গাইজ এইটো চেণ্টাৰ এটা হয় সৰু মোৰ চেণ্টাৰ এটা হয় আৰু আগফালে পৰা সোমাব বাইক আৰু অলপ কমেডিও হ'ল ভাল লাগিল চ' গাইজ বাইক ইয়াত পাৰ্কিং থৈ দিলোঁ চাব পাৰে বগীনদীৰ চইলটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আগৰবাৰ হৈছে সেইটো কাৰণে ইমান নেদেখাওঁ এতিয়া জলকীয়াকৈ চানা কিনি আৰু অলপ বহি খাম আৰু বেছি দিন কৰে এইফালে পৰা ওলাম আৰু চ' চাই দিব যে ৱেডাৰটো মানে ক'ব নালাগে আৰু চাব পাৰে Keep that hope, cause it's hope that dies the last. চ' গাইজ বাইক চাইক থাকিলে আহিব পাৰি এনেকুৱা মানে লাইন আপ কৰি লগৰবিলাকৰ ৰাইড কৰি ত' বাইক নাই আৰু কি কৰিম আৰু সেইটো কাৰণে আৰু পুৰা চইল হৈছে আৰু এইফালে পৰা গোটেই বগীনদী নদী আৰু নেচাৰ চাওক গাইজ এইফালে বগীনদীৰ চইল চাব পাৰে ইমান নেচাৰৰ মাজত আৰু এইফালে বগীনদী চানা লৈ গৈছোঁ আৰু এক জেগাত বহি খাম আৰু চ' গাইজ চইলত বেছি দিন নলগা আমি খালি চইলত ক'ব গ'লে চানা আৰু পানী খাব পাৰিছিলোঁ আৰু আগত চ' গাইজ ইয়াত 5 গিয়াৰ বৰ্তমান গিয়াৰ লাগি গ'ল আৰে